নমস্কাৰ পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি বজাৰ কৰিবলৈ ওলাইছোঁ তিনিচুকীয়াত। চাই থাকক আপোনালোকে মোৰ লগত ভিডিঅ'টো। মোলে নহয় অ বেলেগ হলে অ সেই হয় ডাঙৰ যদি আকৌ এইটো মোৰ ভৰিটোলে হৈছে আকৌ তাইতো ডাঙৰ যে নহয় ৰঙজনী গোলাপ আমচেটো দেখা ব্ল্যাক এইবোৰ এইটো সব অ একটা লাইটে হয় চাই লওঁ দিয়া আৰু এবাৰ এখনে আছিল যে বহুত বাৰ চাবলগীয়া আছে বেলেগৰ কিমান দিছে মই কৈছো দিবলৈ কি বস্তু হৈ যাব ন ইংলিছ হৈ যাব মই সঞ্জুদাৰ দোকানত সঞ্জুদা ভালে আছা ভাল আৰু মই বেছিভাগ কাপোৰ সঞ্জুদাৰ দোকানৰ পৰা লওঁ কিছুমানে সুধে মোক ক'ৰ পৰা লওঁ বুলি এতিয়া সঞ্জুদাৰ দোকানখন আছে দেলহি বজাৰ মেইন গেটখনৰ পৰা অমৰজ্যোতি ফালৰ পৰা সোমাই প্ৰথমৰ গলিটো ৰাইট চাইডে অ এইবাৰ চৰাই তৰাই কিবা কিবি বিকি থাকে নহয় তাৰ ওচৰতে আছে আপোনালোকে আহিব দোকানখনৰ নাম চৌধুৰী ষ্ট'ৰ তাৰপিছত ইমান চাই থাকিব নালাগে ওপৰফালে চাবলৈ বহুত দিগদাৰ হয় মানে চৰাই দোকানখন পাৰ হৈয়ে পাবই দোকানখন একদম বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে এইবিলাক চাব পাৰে আপোনালোকে এতিয়া মই আহিছিলো এটা পেণ্ট বিচাৰি কিন্তু বহুত দুখ বহুত দিনতে চাই থৈ যোৱা পেণ্টটো গুচি গ'ল আৰু এতিয়া আকৌ আনি দিব কৈছো আৰু নিশ্চয় আনি দিম এইটো আনি দিবই লাগিব নহ'ব দিমেই এইটো আনি ব্লেক আৰু কোলা হোৱাইট আৰু বগা আনি দিবা নিশ্চয় এতিয়া আমি আহি পাই গ'লোহি তিনিচুকীয়া ৰিলায়েন্স ট্ৰেণ্ড তাতে পুৰা অফাৰ দি আছে বাম্পাৰ অফাৰ আমি ল'বলৈ আহিছোঁ কাপোৰ এইটো আমাৰ বানুৱাৰীটা এইফালে হাউচলে কোৱা আকৌ কিবা মোক বেয়া পাওঁ মানে একো নহয় মানে কথাটো এনেকে ইংলিছত ক'ব লাগিব আৰু ভাল হ'ব আজি বহুত কি আকৌ অসমীয়া ব্লগ হে কিয় ইংলিছত ক'ব কোৱা আগতে মই ইয়াতে ষ্টাফ আছিলোঁ আজি লগ পাই সিহঁতৰ লগত প্ৰায় লেকচাৰ মাৰিছোঁ 2016 চনৰ পৰা 2018 চনলৈকে মই ইয়াতে কাম কৰিছিলোঁ ট্ৰেণ্ডত ধুনীয়া লাগিছে এতিয়া লগ ধৰিলে নেকি বাৰু কি ব্লগটোৰ নাম কোৱা তোমাৰ ওৱাও ভাগিলে এনে পইচাখন পৰিব পাওঁ এতিয়া পৰিব হৈ যাব আমি এডজাষ্ট কৰি দিম ষ্টাফ নাই ন আগৰি ন প্ৰিয়ংকা সোনকালে কৰিলে না লগ আছে কোনে আমাৰ হাজং মোৰ আগৰ দিনৰ ফ্ৰেণ্ড এতিয়াও ফ্ৰেণ্ড হয় বাৰু ন বা একে ষ্টাফৰ আছিলোঁ
কৈ দিয়া কিবা এটা কৈ দিয়া মোৰ বিষয়ে প্ৰিয়ংকা একদম কি কয় ডাইনামিক গাৰ্ল চব কৰে মানে একদম চব কৈছে যেনেকৈ আমাৰ ষ্ট'ৰ দিয়াত ষ্টাফ আছিলে আগত এতিয়াতো আৰু মানে প্ৰগ্ৰাম কৰে ড্ৰাম বজায় ডান্সো কৰে বহুত ভাল আগতে মোক কেনেকুৱা লাগিছিলে আগত আগত কেনেকুৱা ভালে লাগিছিলে ইমান ভাবি কৈছি ভালে লাগিছিলে ভাবি কৈ আছা ইমান দিন হ'ল ন 4 বছৰ হ'ল ন এতিয়া ভাবি ক'ব লাগিব ভালে লাগিছিলে আৰু আগুৱাই যাবলৈ কামনা কৰিছো ধন্যবাদ চশমা এখন ল'ম বুলি ভাবিছো কেনেকুৱা লাগিছে জনাওকচোন আপোনালোকে নুৰি এয়া আমাৰ নুৰি মোৰ লগত ঐ হেল্ল' কোৱা ইউ পলাই দিলে কৰোণা পেচেণ্ট ৰিলায়েন্স ট্ৰেণ্ডত অফাৰ চলি আছে যদি আপুনি 8,000 টকা বজাৰ কৰে তেতিয়াহ'লে 4,000 টকা পে'মেণ্ট কৰিলে হ'ব তাৰ উপৰিও আপোনাৰ বাই 1 গেট 1 চলি আছে মই আজি লৈছো সঞ্জীৱ আমাৰ কৈ দিয়া অফাৰটোৰ বিষয়ে ভালকে কৈ দিয়া মই নাজানিম ন 4,000 টকা শ্বপিং কৰিব প্লাছ 4,000 টকা আপোনাৰ ডিছকাউণ্ট হ'ব মানে 8,000 কৰিলে আপোনালোকে 50% অফ হৈ 4,000 টকা হ'ব হয় নাই আৰু বাই 1 গেট 1 ইটো Yeah, 70,000 subscribers আছে কি নাম আছে স্পেশালি মুন্না বাবা হেই কব মিস্টার আসাম কি মিস্টার আসাম বুলি কবি কি হ'ব লাগে এটা বাহিৰ দিব লাগে এইটো ওই হেলমেট থাকিলে ভনি লো দেখাটো কাজা পালক লাগিছে কি মানে কাম বন হল এটা বাই বাই মানে ভাগে নাই এতিয়া আমি গৈ আছো বজাৰ চজাৰ কৰি ঘৰলৈ নুৰি আৰু মই যিহেতু আজিকালি হেলমেট পৰিধান কৰিবলৈ এতিয়া মুখখন ভালকৈ দেখি নাপাব আমাৰ দুইজনীয়ে হেলমেট লগাই গৈছোঁ এইফালে যাওঁগে ন মানে গাড়ীখন বহুত দিলা দেই